সমষ্টিত তেখেতে ইতিমধ্যে তেওঁ নশ্বৰদেৱ আহি পাইছে আৰু ইতিমধ্যে আমি প্ৰাগ নিজৰ দৰ্শকসকলক সেই সামগ্ৰিক দৃশ্যখিনি দেখুৱাইছোঁ এখন পৰিৱেশে বিৰাজ কৰি আছে এই মুহূৰ্তত আমাৰ ডিব্ৰুগড়ৰ পৰা মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে আহি এই ঢকুৱাখানাৰ নিজৰ বাসগৃহত উপস্থিত হৈছেহি আৰু এই মুহূৰ্তত আমি সেই নশ্বৰদেৱৰ আমি দেখুৱাইছোঁ আৰু এয়া পোনপটীয়াভাৱে আমি যি সমস্যা দেখুৱাই ক'ব লাগিব অতি মৰ্মান্তিক এটা ঘটনা যি ঘটনাৰ সাক্ষী হৈ গৈছে নন্দিতা শইকীয়া আৰু নন্দিতা শইকীয়াৰ নশ্বৰদেৱ আজি ইতিমধ্যে ঢকুৱাখানাত আহি পাইছে আৰু ইয়াতে বিভিন্ন ধৰণে নন্দিতাৰ